আপুনি সংগীতৰ লগত সৰুৰে পৰা জড়িত হৈ আছে ইতিমধ্যে উল্লেখ কৰিলে আৰু আপোনাৰ কণ্ঠত কিবা এলবাম বা কেনেকুৱা কিবা কেছেটো কৰিছে নেকি হয় অকণমান দুটিমান কেছেটত গাবলৈ মই সুবিধা পাইছিলোঁ প্ৰথমতে ক'ব লাগিব হুতৌ পাতৌ বুলি প্ৰথম মৰাণ বিহুৰ যেহেতু মই কাকপথাৰ অঞ্চলৰ ছোৱালী গতিকে মৰাণ অধ্যুষিত অঞ্চল গতিকে সেই অঞ্চলৰ শ্ৰদ্ধাৰ এতিয়া তেখেত নাই শ্ৰদ্ধাৰ মোহন শইকীয়া ছাৰ তেখেতে খুব কষ্ট কৰি এটি মৰাণ বিহুৰ কেছেট এটি তেখেতে উলিয়াইছিলে হুতৌ পাতৌ বুলি তাত মই দুটিমান গীত গাবলৈ সুবিধা পাইছিলোঁ লগতে আকৌ পিছতে মন বহাগী বুলি এটি কেছেট ওলাইছিলে আৰু দীপ্ত চানেকি বুলি এটা মই আধুনিক গীতৰ কেছেটতো এটি গীত গাইছিলোঁ আৰু এনেকৈ আৰু সৰু সুৰাকৈ সুবিধা পাইছোঁ গাবলৈ হয় ঠিক আছে আমি এতিয়া যিহেতু গীত এটি শুনিমেই উপভোগ কৰিম গতিকে এইবাৰ আপোনাৰ কিবা নিজৰ গীত লৈছেনে নিজৰ মানে হেৰি মই ভাবিছোঁ যে যিহেতু মৰাণ বিহুৰ কথা ওলাইছে বিহুৰ কথা ওলাইছে হয় বিহুৰ কথা ওলাইছে গতিকে মই যিটো হুতৌ পাতৰ অকণমান বিহু এফাকি মই গুণগুণাই লৈছোঁ গুণগুণাই দিছোঁ ঠিক আছে सोनू गजे तेलिको सोनू गजे मोरे फुलाबो हातरे दीपहते মই দিঙে তামুলকো দিনো দিঙে তামুলকো দিনো তাতে মোর বুঝিবি হয় খুবেই ভাল লাগিল আপোনাৰ কণ্ঠৰেটি গীত আমি উপভোগ কৰিলোঁ হয় আপোনাৰ কেছেটৰ এতিয়া আমি যেহেতু বিহুৰ কথা পাতি আছিলোঁ গতিকে এইবাৰ আপুনি কি শুনাব হয় যেহেতু বিহু বতৰ চলি আছে গতিকে এটা বিহুসুৰীয়া গীত গাওঁ হয় ডলি ঘোষৰ অতি প্ৰিয় অতি সুন্দৰ গীত এটি গাবলৈ লৈছোঁ
ডলি ঘোষ বাইদেউৰ খুবেই এটি জনপ্ৰিয় গীত নহয় জানো? হয়, হয়। ভাল লাগিল গীতটি উপভোগ কৰি আপোনাৰ